নমস্কাৰ বন্ধু বান্ধৱীসকল, এই ঘৰটো অলপ বেলেগ বেলেগ লাগিছেনে? বহু দিনৰ পিছত এটা বেলেগ ভিডিঅ' লৈ আহিছোঁ বেলেগ এটা জেগাৰ পৰা। মানে আমি আহিছোঁ মোৰ বাইদেউ এজনীৰ ঘৰলৈ গুৱাহাটীত। হেল্ল' বন্ধুসকল, একচুৱেলি আমি মানে গোটেইকেইটা পূৰৱ, জুৰি আৰু মই আহিছোঁ গুৱাহাটীলৈ, আমাৰ বাইদেউ এগৰাকীৰ ঘৰলৈ। পূৰৱৰ গৰম বন্ধ উপলক্ষে আমি ইয়াত অলপমান ফুৰিবলৈ আহিছোঁ আৰু আজি আমি ডিচিশ্যন লৈছোঁ যে আমি ড্ৰিমলেণ্ড চাই আহোঁ, নে কি কয়? গতিকে আমি গোটেইকেইটা ওলাইছোঁ, আমি যাম আজি ড্ৰিমলেণ্ড। আমি সকলোৱে এতিয়া ৰেডি হ'লোঁ আৰু এতিয়া আমি গৈ আছোঁ ড্ৰিমলেণ্ড। আৰু ড্ৰিমলেণ্ডত যোৱা এইটো হৈছে আমাৰ টিম। আমি ক'লৈ যাম? এতিয়া আমি অলপ উঠিব লাগিব পাহাৰ। আমাৰ ড্ৰিমলেণ্ড যোৱা টিমটোৰ এইগৰাকী হৈছে কাপ্তান। বাইদেউহঁতৰ ঘৰ জাপৰি গোগত, আৰু এতিয়া জাপৰি গোগৰ পৰা আমি যাব লাগিব কইনাধৰা খানাপাৰা। ইয়াতেই ড্ৰিমলেণ্ড আছে। এয়া আহি গ'লোঁ আমি ড্ৰিমলেণ্ড এমিউজমেণ্ট পাৰ্ক। আগতে কেতিয়াও অহা নাছিলোঁ, আজি প্ৰথম আহিছোঁ। ইয়াত মানে টিকেটৰ প্ৰাইচবিলাক অলপ বেলেগ ধৰণৰ। ইয়াত মানুহজনৰ উচ্চতা অনুপাতে দামবিলাক নিৰ্ধাৰণ কৰা আছে। 3 ফুটৰ তলৰবিলাকে ইয়াত টিকেটৰ দাম দিব নালাগে। 3 পৰা 4 ফুটৰ বিলাকৰ 300 টকা আৰু 4 ফুটৰ ওপৰৰ বিলাকৰ 500 টকা। আমাৰ সকলোৰে টিকেট হৈ গ'ল। পূৰৱৰ ফ্ৰীতে হ'ব বুলি ভাবিছিলোঁ, কিন্তু ফ্ৰীতে নহ'ল, কাৰণ তাৰ হাইট 3.5 ফুট। ইয়াত আহি জীৱনত প্ৰথম এটা ছিষ্টেম দেখা পালোঁ। টিকেটবিলাক এনেকৈ হাতত ৰিষ্ট বেণ্ডৰ দৰে সকলোকে পিন্ধাই দিয়ে আৰু তাৰপিছত এণ্ট্ৰি হ'বলৈ দিয়ে ড্ৰিমলেণ্ডৰ ভিতৰলৈ। এজন এজনকৈ সকলোৰে টিকেটবোৰ লগোৱা হৈ গ'ল আৰু এতিয়া আমি সোমাম ড্ৰিমলেণ্ড এমিউজমেণ্ট পাৰ্কৰ ভিতৰ ভাগত। ড্ৰিমলেণ্ডত এণ্ট্ৰি কৰিলোঁ। য়েছ। পিছে আমি যিহে গেলা গৰমৰ দিনত আহি গ'লোঁ, চাওঁ বাৰু কিমানখিনি এনজয় কৰিব পাৰোঁ। ইয়াত লণ্ডন বাছ, ৰিভলভিং টাৱাৰ, ফেৰী ৰাইড এইবিলাক আছে, কিন্তু উৎকট গৰমৰ বাবে এইবোৰত উঠাৰ হাবিয়াহ কাৰোৱে নহ'ল। নুঠে, ভয় কৰে ইয়াত। ইয়াত উঠিবলৈ ভয় কৰে মানুহবিলাকে। যদি উঠে এইটো চলাই দিব, নুঠিলে নচলাই, গম পাইছা? ঠাণ্ডা ঠাণ্ডা এচিৰ হাৱা খাবলৈ আমি প্ৰথমতে 70 থিয়েটাৰতে সোমালোঁ। আমি সোমাইছোঁ 70 থিয়েটাৰত। 70 চাম, 70 আমি 70 চাম ন আজি।
কি চাম তুমি কোৱাচোন এবাৰ 70 70 70 নহয় 70 নহয় টি আংকি লিখছে আমি ট্রেনত উঠি গৈ আছো চাবলৈ ইন্টারেস্টিং আমি গৈ আছো tamam aja চালো দেই 70 ভালো লাগিল ভয়ো লাগিল পুৰবে এইবাৰ ট্ৰাম্পলিনত উঠিব পুৰা বলা বলা মই আছো ভয় নকৰিবা মই আছো ৱাও জাম্প জাম্প কৰা ৱাও এই ভিতৰত তাতে অংকিতাই এইবাৰ উঠিব ৰিভলভিং টাৱাৰত এয়া তাই চকীখনত বহি ল'লে আৰু তাইক লক কৰি দিয়া হ'ল আৰু এয়া চাওক বস্তুটো চালু হৈ গ'ল পুৰব তুমি এইটোত উঠিবা নেকি এইটোত উঠিবা কিয় নুঠা তুমি মই তুমি ইগলুত যাবা ঠিক আছে আমি ইগলুত গৈ আছো এতিয়া পুৰব বলা বলা তাত যাওঁ ৱাটাৰ পাৰ্ক ইয়াত স্ন'লেণ্ড বুলি এটা বস্তু আছে এইবাৰ এইটোকে চাওঁ বন্ধুসকল এইজনী সাগৰিকা এইজনী অংকিতা এইজনী নিকুবা আৰু এইজনীক আপোনালোকে জানেই চিনাকিটো অলপ দেৰিকৈ কৰি দিলোঁ সেইকাৰণে আপোনালোকে বেয়া নাপাব স্ন'লেণ্ডত সোমোৱাৰ আগতে এনেকৈ বুট আৰু জেকেট পিন্ধি ল'ব লাগিব ময়ো পিন্ধি ল'লোঁ বুট ৱাও পুৰবে এতিয়া ইগলু দেখা পাব নহয় জানো পুৰব তুমি এইবাৰ ইগলু দেখা পাবা ন আমি স্ন'লেণ্ডত সোমাইছোঁ ইয়াৰ ভিতৰত টেম্পাৰেচাৰ 0 ডিগ্ৰীৰ তলত আছে খুবেই ঠাণ্ডা ৱাও এণ্টাৰ্কটিকাত আহিলোঁ আমি এণ্টাৰ্কটিকা
সেউজীয়াখন বৰফেৰে অতিপাত পিছল হৈ আছে আৰু সাৱধান নহ'লে এনেকৈ পৰি যাব লাগিব। বৰফৰ দেশৰ পৰা ওলালোঁ। এতিয়া আমি আটাইবোৰে নামিম এই পুখুৰীটো। এনজয়। আমাৰ চেঞ্জিং হৈ গ'ল। এতিয়া আমি যাম ৱাটাৰ পাৰ্ক। যাবানে নাই ৱাটাৰ পাৰ্কত তুমি? যাবা? ৱাটাৰ পাৰ্ক পূৰবৰ লগত আমি যাম ৱাটাৰ পাৰ্ক। এইফালে আহা। পুরা বেনকে দিয়া পুরা এখন আহি যা বঢ়িয়া। ইফালে চোৱা, ইফালে মোৰ ফালে চোৱা। গাইজ পুখুৰীত গা ধুই থাকোঁতে মোবাইলটোৱে কাম নকৰা হৈ গ'ল নহয়, আৰু সেইকাৰণে বহুত ভাল ফুটেজ ৰাখিব নোৱাৰিলোঁ। মোবাইলটোত হয়তো পানী লাগিছিল। ড্ৰিমলেণ্ড ফুৰা হৈ গ'ল। এতিয়া ঘৰমুৱা যাত্ৰা। আৰু এয়া চাওক, আমি এতিয়া আহি পালোঁ সকলোৰে প্ৰিয় প্ৰণীতা ৰেষ্টুৰেণ্ট। ইয়াত এখন লটাৰী খেল হ'ব নহয়,
এখন কুপন ময়ো লৈ থলোঁ প্ৰথম উপহাৰটো পালে আপোনালোকক জনাম কি খাবা পুৰা কি খাবা কোৱা মই অৰ্ডাৰ দিয়া পানী খাবা প্ৰথমতে আৰু কি খাবা তাৰপিছত পৰঠা খাবা নে নাই পৰঠা খাবা ন মাৰ শেষে হ'ল নেকি বন্ধুসকল মোবাইলত ভ্লগ ভিডিঅ' বনাবলৈ বহুত দিগদাৰী হয় সেইকাৰণে ভাবি আছোঁ GoPro একশ্যন কেমেৰা এটাকে লওঁ নেকি আপোনালোকে আশীৰ্বাদ কৰক যাতে সোনকালে এটা GoPro একশ্যন কেমেৰা কিনিব পাৰোঁ বাই ফ্ৰেণ্ডছ টেক কেয়াৰ